বন্ধুসকল আকৰা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ বাজাজ পালচাৰৰ RS200 বাইকখনৰ বিষয়ে। প্ৰাইচটোৰ বিষয়ে আলোচনা কৰিম, ডাউন পে'মেণ্ট বন্ধুসকল আৰু EMI আদি সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। অলপ দিনৰ আগলৈকে বাইকখনৰ আপোনালোকৰ ষ্টক নাছিলে, গতিকে আকৌ নিউলি ষ্টকত আহিছে বন্ধুসকল। কি মেজৰ চেঞ্জ কৰিলে, গতিকে এই ভিডিঅ'টোত সকলোখিনি সামৰি লওঁ। প্ৰথমতে ক'ব লাগিব বাইকখনৰ ইঞ্জিনটোৰ বিষয়ে বন্ধুসকল। ইঞ্জিনটো হৈ গ'ল 199.5 cc ফিউল ইনজেকশ্যন ইঞ্জিন হয় আৰু এটা নিৰ্দিষ্ট পাৱাৰ থাকে। বাইকখনৰ পাৱাৰটো হৈ গ'ল 24.2 bhp 9750 rpm আৰু টৰ্কটো হৈ গ'ল 18.7 নিউটন মিটাৰ 8000 rpm। আৰু যদি আমি গিয়াৰ বক্সটোৰ বিষয়ে চাওঁ তেতিয়াহ'লে গিয়াৰ বক্স হৈ গ'ল বন্ধুসকল 6 স্পীড গিয়াৰ বক্স। আৰু যদি ব্ৰেকিং চিষ্টেমটোৰ বিষয়ে চাওঁ তেতিয়াহ'লে ব্ৰেকিং চিষ্টেমটো হৈ গ'ল ডুৱেল চেনেল ABS। আৰু বাইকখনৰ যোনটো ডিলাৰৰ মতে মাইলেজটো হৈ গ'ল 35 কিলোমিটাৰ পাৰ লিটাৰ আৰু ফিউল টেংক কেপাচিটিটো হৈ গ'ল 13 লিটাৰ। আৰু টায়াৰ চাইজটো বুলিবলৈ বন্ধুসকল টায়াৰ যোনকেইটা হয় দুইটা টিউবলেছ টায়াৰ হয় আৰু বাইকখনৰ এটা নিৰ্দিষ্ট টপ স্পীড থাকে, সেইটো হৈ গ'ল ডিলাৰৰ মতে 140। আৰু বাইকখনৰ টোটেল ৱেইটটো হৈ গ'ল 166 kg আৰু চিট হাইটটো হৈ গ'ল বন্ধুসকল 810 mm। আৰু বাইকখন কোনে কোনে ইউজ কৰি আছে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বাইকখনৰ প্ৰাইচটো হৈ গ'ল বন্ধুসকল, বাইকখনৰ যোনটো অনৰোড প্ৰাইচ হৈ গ'ল এতিয়া যথেষ্টখিনি বঢ়াই দিলে আগৰ তুলনাত। এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ হয়। আমাৰ ইয়াত বন্ধুসকল 1,93,637 টকা হয়গৈ। অনৰোড প্ৰাইচটো 1,93,637 টকা। আৰু বাইকখনৰ মিনিমাম ডাউন পে'মেণ্ট দিব লাগিব বন্ধুসকল 70,000 টকা। যদি আপোনালোকে 70,000 টকা ডাউন পে'মেণ্ট দিয়ে 36 মাহৰ কাৰণে অৰ্থাৎ 3 বছৰৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ EMI আহিব প্ৰত্যেক মাহে 4,385 টকাকৈ আহিব বন্ধুসকল। 4,385 টকা যদি 70,000 ডাউন পে'মেণ্ট দিয়ে। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰক আৰু বাইকখন কোনে ইউজ কৰি আছে জনাব। যথেষ্ট এখন সুন্দৰ বাইক হয় পালচাৰ। ইয়াত কালাৰ 3টা আহিছে বন্ধুসকল, সেইকেইটা মই স্ক্ৰীণত লগাই দিয়া আছে। আপোনালোকে কোনখন পচন্দ কৰে জনাব আৰু কোনে কোনখন বাইক ইউজ কৰি আছে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰক, মই অতি সোনকালে আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।